দেখিছা নাই তোমালোকে ৰাইজ জুবিনদাৰ প্ৰিয় গছডাল নাহৰ ডেকা মানুহ খবৰ বেয়া হয় নেকি ৰাইচ মানে আলু বস্তাটো চিলাব আহিছে চাগে সম্ভৱ সঁচাকে মানে কিবা এটা খুৱাবই আৰু এতিয়া তোমালোকে মোৰ ফাইনেল লুক দেখিলাই নহয় ৰাইজ নমস্কাৰ মই সুজিত আজিৰ পৰা লং ভিডিঅ' বনাবলৈ লৈছো আৰু দিনটোতনো কি কৰো নকৰো তাকে অলপমান দেখুৱাও আৰু এতিয়া লগৰটো ঘৰত গৈ আহিছো মানে লগৰটো গা ধুবলৈ গৈছে আহিলে দেখুৱাই আছো আৰু এইফালে লগৰজন ধুনীয়াকৈ গা ধুই আহিলে এতিয়া আমি বজাৰ যাম ক'ত যাবি কিবা আনিব মুখখন দেখুৱাই এবাৰ দেখছা ৰাইজ চাংগা পেন দেখুৱাই আছে ফাৰ্ষ্ট ব্লগত এনেকুৱা থাকিবি হ'ব অলপ পচাব লাগে বোলে হাহন চাহ ৰাইজ এই গামচা খুলি দিম দেই গম পাবি আৰু এতিয়া ধুনীয়াকৈ লেপটপটো অলপমান অন কৰি অলপমান চাব লাগে এইফালে ধুনীয়াকৈ অন কৰি দিয়া হৈ গৈছে আৰু এতিয়া অন হৈ যাব চিষ্টেম ফৰ ডেংগাৰাইজ এতিয়ালৈ ওলাই হোৱা নাই অথনিৰ পৰা ওলাই আছে ৰাইজ কি কবা আৰু এইফালে হটস্পটটো অন কৰি দিব লাগিব ৰ'ব আৰু এতিয়া ধুনীয়াকৈ হটস্পটটো অন কৰি দিব লাগে হৈ গল আৰু ইউটিউবটো ধুনীয়াকৈ এতিয়া অন কৰো ইউটিউবটোৱে বিচাৰিব নাই দেখিছিলে ৰাইজ এতিয়া ধুনীয়াকৈ লেপটপটো অন কৰি লোৱা হৈ গৈছে আৰু এতিয়া এইবিলাক ক্ৰমে অন নহয় বে ইমান জল্দি আছে বাদ দিয়া এইবোৰ তাৰপিছত আমি বেলেগ চাম দিয়া ৰাইজ সেই উল্টা পুল্টা বহুত চালো আকৌ এবাৰ চাম এতিয়া ৰৈ ৰৈ বিনালে ভুল হৈ গৈছে বিনা লে আৰু এতিয়া ধুনীয়াকৈ আহি গৈছে এইটো চাইডে ক'ত গ'ল অলপমান আধাৰ পৰা চাম দিয়া এতিয়াহে অকনমান ধুনীয়া আহিছে দেই ৰাইজ কোৱালিটিটো কি বুলি কবা আৰু নভবা কথাও হঠাতে হয় চাগে নেট শ্ল' আছে ৰাইজ ৰখি ৰখি গৈ আছে ভিডিঅ'টো কেনেকুৱা হৈছে নিজে নেজানো আৰু বনাব লাগে বনাই আছো আজিৰ পৰা বনাম বুলি ভাবিছো আৰু এইটো চাইডে লগৰটো অহাই নাই বাটতে ৰৈ আছো ঘৰ ভিতৰত আৰু সোমাইছে গৈ যায় আৰু এতিয়া লগৰটোৱে মই বজাৰলৈ বুলি ওলাই আহিছো মানে আজি হৈছে দেওবাৰ মানে আমাৰ গাঁৱত দেওবৰীয়া বজাৰ হয় সেয়েহে এতিয়া বজাৰ গৈ আছো মানে অলপমান বস্তু আনিবলৈ আছে সেয়েহে এতিয়া যাওঁ আৰু সপ্তাহত এবাৰ হলেও বজাৰ আহোৱে মানে যদি কিবা ল'ব থাকক বা নাথাকক এইফালে দেখিছা ৰাইজ আমাৰ লগৰ কেইটা তামান উৎপাত বাইক লৈ আৰু এতিয়া বজাৰ আহি পাইছো আৰু গাড়ীবিলাকো ইমান ডিষ্টাৰ্ব দি থাকে কি ওলাই যাম আমি কাষৰ দি আমি খোজকাঢ়ি আহিছো ন আমি গাড়ীটো লৈ অহা নাই আৰু ৰাইজ এইখন হৈছে আমি পঢ়ি যোৱা স্কুল বৈদবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত 1957 চনত চব কৈ দিছো ৰাইজ আৰু এইখন ৰাইজ মোৰ বাগান দেই এইখন লাল চন্দন আছে চব লাগে যদি কৈ দিবা মই ধুনীয়াকৈ ডেলিভাৰী কৰি দিম হোম ডেলিভাৰী হেল্ল' ছাৰ আৰু এইফালে দেখিছা নহয় তোমালোকে ৰাইজ জুবিনদাৰ প্ৰিয় গছডাল নাহৰ আৰু এতিয়া লগৰটোৱে মানে এলেবেৰীয়া গছডাল চাইছিলে মিষ্টি বাবু দাদা এজনক পাইছিলে এনেই জাষ্ট ধেমালি কৰিলো ৰাইজ আৰু ৰাইজ মই যিমান পাৰো ধেমালি কৰি ভিডিঅ'টো বনাবলৈ লৈছো আৰু এতিয়া অলপমান বজাৰখন চাই ফুৰিছো চেণ্ডেলৰ দোকানৰ পৰা ধৰি লৈ কাপোৰ বজাৰলৈ বুলি চাই ফুৰিছো আৰু এনেকৈ এতিয়া আমি যি পাইছো চব এফালৰ পৰা চাই গৈছো মানে ৰাইজ লোৱাটো নহব চাগে কাপোৰ ল'ম বুলি অহা নাই বাৰু আৰু এইখিনি হৈছে ফিক্স ৰেট মানে ফিক্স ৰেটত কি হয় জানে ৰাইজ মানে যদি পচন্দ হয় দাম নিমিলে আৰু যদিহে দাম মিলিলে পচন্দ নহয় সেয়ে আৰু প্ৰব্লেম মানে চাকৰিৰ পৰা আহিছে ৰাইজ এইফালে কিবা এটা খুৱাব লাগে এতিয়া খুৱাব লাগে এইফালে লগৰটোকে মোকে খুৱাবিনে চাকৰিৰ পৰা আহিছে তুমি বেয়া গাইছ ভাল হ'ব লাগে ডেকা মানুহ খবৰ বেয়া হয় নেকি এইফালে ৰাইচ মানে আলু বস্তাটো চিলাব আহিছে চাগে সম্ভৱ তলৰ আলু বস্তাটো মানে তলৰ
নাই ওপৰতে ওপৰহে নেকি ওপৰ ক'ৰবাত আচ্ছা আজিৰ পৰা বনাব লৈছো এই আজিৰ পৰা আৰু এইফালে জোনাকে ঘৰৰ মানুহ লগ পাইছে অলপমান কথা পাতিছে তাকো অলপমান দেখুৱাই দিছো এইটো মানে মোৰ ফাৰ্ষ্ট লং ব্লগ হ'ব মানে ৰাইজ মানে আৰু অন কেমেৰা তেনেকৈ কথা কোৱা অভ্যাসটো খুবেই কম যিমান পাৰো মই মানে ধেমেলীয়াকৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছো সঁচাকে মানে কিবা এটা খুৱাবই বাৰে বাৰে লগ পাই আছো না ইয়াক চাচোন ৰাইজ গৈ ফেলে কিবা খাম দে সঁচাকে সঁচাকে বোলা ৰাইজ পাই গ'লো কিবা এটা খাব লাগে এতিয়া ইমান ভিডিঅ' কৰি থাকিলে কিবা এটা খুৱাই নহয় অ কিবা এটা খুৱাই আনে বোলে বল আমাৰ গৰু খবৰ কেনেকুৱা এতিয়া একদম বেয়া দেই গাড়ী একদম বেয়া ধেইত, গৰু খবৰ বেয়া হ'ব পাৰে নেকি বৌ খবৰ ভাল মোৰ খবৰ বেয়া অ গৰু খবৰ ভাল খুৱাবি গোলা গোলা থাক তই গোলা খাই বোলে গোলা খাম গোলা চুজি গোলা ৰাইজ মানে চবচে ইণ্টাৰেষ্টিং কথাটো হৈছে কি মানে মই যেতিয়া সৰু আছিলো ন মানে তেতিয়া বজাৰত আহোৱে মানে কি বুলি কয় বেলেগ বস্তু লও বা নলও গোলা চুজি খামি আৰু মানে এইখিনিতে সেই গোলা বেপাৰীজন বহে এতিয়া মানে বৰ্তমান নাহা হৈ গল মানে বুঢ়া হৈছে বহুত আৰু এতিয়া আগত গৈ আছো খাবলৈ আৰু এইফালে ইয়াতে খাম আৰু এতিয়া গোলা চুজি ধুনীয়াকৈ খুৱাই দিব চুজি খাব কিন্তু তাৰ নাম চুজি এই ৰাইজ আৰু এইফালে ধুনীয়াকৈ দাদাজনে মোক চুজি গোলা দিলে আৰু এতিয়া ধুনীয়াকৈ খাব লাগে ৰাইচ নে কি কয় কি যে হ'ব নহয় ৰাইচ মানে চামুচতে গোলাটো উঠিবলৈ নোখোজে সেয়েহে ৰাইচ হাতেদি খাই দিছো এইফালে আকৌ জোনাকো বোলে মই লাজত পেলাই মাৰিমো ৰাইচ লাজত পেলাই মাৰিবি ধুনীয়াকৈ চুজি খাই আছো অ তোৰ নিজৰটো দেখুৱাই দিয়া আৰু এইফালে আমাৰ কেমেৰামেনজনো ৰাইচ জিভাটো অলপমান দীঘল আছে জিভা ওলাই যায় ৰাইজ মই কৈছিলো নহয় চাকৰিৰ পৰা আহিছে বোলে দেখিছা ন এতিয়া পাঁচশটকীয়াহে ওলাই দুখন তিনিখন আমাৰ এখনো নাই ল'ৰাৰ লগত কোনোবা ছোৱালী আহিব নেকি ৰাইজ এ দেখা ল'ৰা এইফালে আমাৰ বৈদগুৰি বজাৰৰ সাৰ্বজনীন শিৱ মন্দিৰ মই আহিছিলো আপেল অলপ নিবলৈ আৰু যদি পাওঁ কাচকল এতিয়া ভিডিঅ'টো বনালো তামান জমনি হৈছে ৰাইজ চাই থাকা তোমালোকে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব এইটো ইউটিউবত লং অলপমান কমাই ল'ব নেকি 2 কেজি ল'ম তোমাৰ বেছিয়ে বেচো কিমান 100 টকা 90 টকা বেছি আছে তোমাৰ ডাইৰেক্ট 80 টকা বুলি 80 টকা 150 টকা ল'ব 2 কেজি ল'ম অনলাইন হ'ব নহয় পইচাটো ধুনীয়াকৈ বাছি দিয়া তুমি অলপ মই বৰ্তমান যাওঁ পিছত মোকে কবি নকৰো দে ভাল ভাল চালে হ'ল কৰা 80 টকা 50 টকা দিব দাম আৰু এইটো 50 টকা লৈছো এইটো কি কামত লাগে গম পাই যাব চব বেলেগ বজাৰ কৰিবলৈ অহা নাছিলো এতিয়া ধুনীয়াকৈ আপেলটো লোৱা হৈ গল এতিয়া ঘৰ যাওঁ ঘৰ যাওঁ মানে চুলি কাটিব লাগিব চুলিটো কাটোগৈ চুলিও বহুত দীঘল হৈ গৈছে দেখিছাই তোমালোকে হাতী বাইদেউ হাতী বাইদেউ চাই ফেলে চা এইফালে আকৌ বাজনীক মানে লগ পালে মই এনেকৈ জোকাও যে হাতী পাই দিওঁ বুলি মানে লাজ পাইছে অলপমান ৰাইচ অলপমান শকত যে চুঙাটো ফাটি গ'ল আপেলৰ এতিয়া বেলেগ দোকান এখনৰ পৰা খুজি চাব লাগিব দিয়ে নে নিদিয়ে এইফালে ধুনীয়াকৈ খুজি লৈ আহিলো চুঙাটো তাৰ নিচিনা ৰাইজ আজি মানে কি বুলি কয় আপেল আনিব গৈছিলো হা এনেকুৱা ফানি হৈছে নহয় ৰাইজ ভিডিঅ'টো চাই আজি ভাল লাগিব বুলি আশা কৰিছো এইটো ফাৰ্ষ্ট লং ব্লগ হ'ব আৰু এতিয়া ধুনীয়াকৈ বজাৰৰ পৰা ওলাই আহিলো আৰু এতিয়া ধুনীয়াকৈ যায় চুলিখিনিও বহুত দীঘল হৈ গৈছে কাটি দিম গৈ যায় এতিয়া বাপেকে আৰু এতিয়া লগৰটো ঘৰত আপেলখিনি থৈ দিওঁ তাৰপিছত আহি আছো চুলি কাটিবলৈ আৰু এইফালে চুলি কাটি আছে আৰু মোৰ পাল পোৱা নাই এতিয়ালৈ আৰু মানে ৰাইচ চুলি কাটিবলৈ আহিলে এনেকৈ গিলাচত নিজৰ মুখখন চোৱা অভ্যাসটো কেতিয়াও গুচি নগ'ল আৰু এনেকৈ চাম আৰু মানে এবাৰ হ'লেও আৰু এতিয়া ময়ো বহি গ'লো ধুনীয়াকৈ চুলিখিনি কাটিবলৈ ৰাইচ আৰু এতিয়া ভাবি আছো মানে চুলিখিনি কেনেকৈ কাটিলে হ'ব আৰু দাদাজনক এনেকৈ হাতেৰে দেখুৱাই দিছো কাষৰ দি অলপমান কাটি দিবা বুলি কৈছো আৰু বেছি দীঘল কাটিব নালাগে আৰু এতিয়া ধুনীয়াকৈ মোৰ চুলিখিনি কাটিবলৈ লৈছে আৰু তাৰ পাছত এতিয়া তোমালোকে ফাইনেল লুকটো চোৱা ৰাইচ আৰু চুলিখিনিৰ বৰ বেছি দেখুৱাই নাথাকো আৰু এতিয়া তোমালোকে ফাইনেল লুকটো দেখিলাই নহয় ৰাইচ ভিডিঅ'টো তোমালোকে চাই ভাল পাবা বুলি আশা কৰিছো ৰাইচ এইফালে ধুনীয়াকৈ দোকান আহিলো এইফালে আমাৰ পংকজ দা আৰু এইফালে
প্ৰিয়পদ্দা এতিয়া তোমালোকে যোনটো ভিডিঅ' চালা এইটো ভিডিঅ' দুদিনমান আগৰে মানে অলপমান অসুবিধাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰা নাই আৰু এতিয়া ধুনীয়াকৈ আপলোড কৰিবলৈ লৈছো আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যদি ইনষ্টা ফেচবুকত চাইছা ফ'ল'টো কৰি ল'বা আৰু চবকে ফ'ল' বেক দিবলৈ চেষ্টা কৰিম আৰু মিনি ব্লগবোৰ চাই কেনে পাই কমেণ্টত এবাৰ জনাই দিবা আৰু আজিৰ ভিডিঅ'টো এনেকৈ আছিলে বাই বাই